নাৰীৰ উদ্যমিতা, অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিট মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ অৰুণোদয় আঁচনিয়ে ইতিমধ্যে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে। এটা সময় আছিল অসমে কৰ্ণাটকৰ ফালে চাই আমি ৰাস্তাবোৰ আমি নিৰ্মাণ কৰিছিলোঁ। এটা সময় আছিল মধ্যপ্ৰদেশ, দিল্লী, ছত্তীশগড়ৰ দৰে ৰাজ্যই অসমতকৈ 4 খোজ আগত আছিল। আজি আমি অসমত আৰম্ভ কৰা অৰুণোদয় আঁচনি পশ্চিমবংগ, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, কৰ্ণাটকৰ দৰে ৰাজ্যসমূহে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। আমাৰ ৰাজ্যত যিসকলে অৰুণোদয় আঁচনিক সমালোচনা কৰে তেওঁলোকলৈ মই আহ্বান জনাম। অসমত যোৱা কেইবাটাও বছৰত আমি লাভ কৰি থকা 12% অধিক বাৰ্ষিক গ্ৰথৰ বা জনমূৰি আয় বৃদ্ধিৰ আঁৰতে লুকাই আছে অৰুণোদয় আঁচনিৰ সফলতা। অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰত্যেক মাহত 500 কোটি টকা অসমৰ আই মাতৃসকলে নিজৰ ঘৰৰ কাষৰ গেলামালৰ দোকানখনত, নিজৰ ঘৰৰ কাষৰ টিউচনৰ বাবে শিক্ষকক, ফল-মূলৰ ব্যৱসায়ীসকলৰ মাজত বিনিয়োগ কৰে। সমাজৰ অন্তিম স্তৰত, ইন দ্য লাষ্ট মাইল, সমাজৰ অন্তিম স্তৰত ইমান বিনিয়োগ আমাৰ কোনো ৰাজ্যতে আগতে কেতিয়াও হোৱা নাছিল। ইয়াৰ ফলত অৰুণোদয় আঁচনি আজি অসমৰ জনগণৰ বাবে এক ইকনমিক মাল্টিপ্লায়াৰ বা আৰ্থিক গুণকলৈ ৰূপান্তৰ হৈছে। যিসকল লোকে অৰুণোদয় আঁচনিক সমালোচনা কৰে তেওঁলোকলৈ মই আহ্বান জনাম। অসমৰ গাঁৱত প্ৰতি মাহৰ 10ৰ পৰা 12 তাৰিখলৈকে যি অৰ্থনৈতিক সচ্ছলতা, ইকনমিক বুয়েন্সি আমি দেখা পাওঁ, অসমৰ গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত এই 500 কোটি টকাৰ ব্যয় ইয়াৰ এক অনন্য কাৰক।